হেল্ল' গাইজ, সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। আৰু আজি মই এটা ঈদৰ ব্লগ বনাব যাই আছোঁ। সকলোৱে চাব, আমাৰ গাঁৱৰ আমাৰ এটা ভাল ব্লগ বনাব যাই আছোঁ। আৰু চ' মই আছোঁ এতিয়া আমাৰ মছজিদৰ নতুনকৈ বনাই থকা বিল্ডিঙৰ ওপৰত। চ' এতিয়া মোৰ ভিউ দেখুৱাই আছোঁ। এতিয়া আমাৰ সন্ধিয়া সময়ৰ পিছতে ঈদৰ নামাজ আৰম্ভ হ'ব। চ' ঈদৰ সমূহীয়া নামাজ পঢ়িবৰ কাৰণে মানুহবিলাক এতিয়া আহি আছে আৰু আহি কিনে অজু কৰি আছে। এতিয়া টাইম হৈছে আমাৰ 9:15। চ' আমাৰ ঠিক 9:30 বজাৰ লগে লগে আমাৰ ঈদৰ নামাজ আৰম্ভ হ'ব। আমাৰ নতুন মছজিদৰ বিল্ডিঙৰ ওপৰৰ পৰা অলপ এটা ভাল ভিউ এটা দেখুৱাব চেষ্টা কৰিছোঁ। চ' বিল্ডিঙৰ ওপৰৰ পৰা মানে যিখিনি মানুহ মানে ঈদৰ নামাজ পঢ়ি আছে, সমূহীয়া ঈদৰ নামাজ, চ' ওপৰৰ পৰা মানে দেখুৱা মানে বহুত ভাল লাগিছে আৰু মানে এটা ভাল ভিউ এটা আহিছে। আমার এই বিং ভাই ঈদৰ খোৱাৰ প্ৰস্তুতি চলি আছে। ঈদৰ আৰু এইখন হৈছে আমাৰ মেইন চক বজাৰ, মেইন চেণ্টাৰ। আৰু ইয়াতে মানে চব ঈদৰ দোকান পাহাৰবিলাক বহিছে ইয়াতে চব। চ' গোটেই ল'ৰা ছোৱালীবিলাক এতিয়া ওলাই আহিছে, চব নতুন কাপোৰ পিন্ধি বস্তুবিলাক কিনিব। ছোৱালীবিলাকে ছোৱালীৰ বস্তু কিনিব, ল'ৰাবিলাকে একদম বন্দুক পিষ্টল এইবিলাক গাড়ী মটৰ চব কিনি আছে। আৰু মানে এটা বেলেগ ধৰণৰ ফূৰ্তি আৰু দেখিবলৈ পোৱা যায় ইয়াত। চ' যিটো আমাৰ উলহ মালহৰ সৃষ্টি, মানে এইটো মানে বিৰাট ভাল লাগে, বহুত ভাল। আৰু এতিয়া আমি গৈ আছোঁ ঈদ বুলি মোৰ বন্ধুৰ সৈতে অলপ ফুৰিব গৈ আছোঁ। ভাবিছোঁ অলপ DSLR লৈছোঁ যেতিয়া ফটো চটো উঠিম আৰু সিহঁতৰ লগত অলপ ফটো শ্বুট কৰিম আৰু। চ' ঈদ বুলি অলপ এনজয় কৰিছোঁ আৰু। চ' চাই থাকক, ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকক দেখুৱাম কি তামচা ফূৰ্তি কৰিলোঁ, চব দেখুৱাম বুলি ভাবিছোঁ আৰু। আৰু আমাৰ আগে আগে গৈ আছে ৰয়েল এনফিল্ড, একেবাৰে উৰাই দিছে একেবাৰে, কি ক'ম আৰু। আমি অলপ কণ্ট্ৰলত যাই আছোঁ, 60-70ত গৈ আছোঁ। চ' যিহেতু আমি একেলগে আহিছোঁ গোটেইকেইটা ভালকৈ আৰু মানে ভালকৈ গৈ আছোঁ আৰু নহ'লে যাতে একো প্ৰব্লেম নহয় আৰু। আমি আহিছোঁ 3খন বাইক লৈ, 6জন মানুহ, আৰু পিছফালে আহি আছে এখন 4চকীয়া, সেইখনত আহিছে 3জন মানুহ। চ' ভালেখিনি আহিছোঁ আমি, টোটেল 11জন নে কি মানুহ আহিছোঁ, আৰু আহি আছে 2জন নে 3জন।
আমি এতিয়া গৈ আছোঁ অন্নিবিল। অন্নিবিলৰ মানে কি এইটো বহুত ভাল লোকেশ্যন হয়। আমি এতিয়া গৈ আছোঁ, চাওক এই ৰাস্তাৰ দুকাষে কি ধুনীয়া চাহ বাগিচা আৰু আগত আছে আমাৰ হিমালয় পৰ্বত। মানে লোকেশ্যনটো বহুত ধুনীয়া লোকেশ্যন, আৰু চাই ভাল লাগে। মানে মানুহৰ ঘৰ বাৰী একো নাই, দেখিছেনে? ৰাস্তাৰ দুকাষে কেৱল চাহ বাগিচা। তো ফাইনেলি আমি আহি পালো অন্নিবিল, ইণ্ডো ভূটান বৰ্ডাৰ। এইফালে মোৰ পিছফালে আছে ইণ্ডো ভূটান বৰ্ডাৰ, হিমালয় পৰ্বত এইখন। আৰু মই আহিছো মোৰ বন্ধুৰ সৈতে, আৰু আপোনালোকক দেখুৱাই আছো মোৰ বন্ধুসকল পুৰা একদম DSLR লৈ ফটো উঠাত ব্যস্ত। তো দেখুৱাই আছো আপোনালোকক, চাই থাকক। ভিডিঅ' মোবাইল দি মাৰো ৰ মই, ইয়াতে মোবাইল দি মাৰিম, কি মজা হ'ব। ব্লগ উপায় নাই, শান্তি কৰিব লগা হৈছে মোবাইল দি মাৰিয়ে। এইটো আহিছে মোৰ গেং, পুৰা একদম ফটো উঠাত ব্যস্ত। এই পোজ দি আছে, নাচাই বেটাৰ পোজ নাচাই বেটাৰ। ক'ত যা ভাইটি? ভাইটি বাহ, ক'ত যা বোলে? পুৰা বাইকে 4 চকীয়া লৈ আহিছো একেবাৰে, অলপ ফুল এনজয়মেণ্ট হ'ব আজি। মানে ইয়াৰ পৰা ভিউটো ভাল হয় একচুৱেলি। মানে ইয়াৰ চাওক পানী কিমান চিকচিকীয়া, পাহাৰখন ওচৰতেতো পানী যায় কিনে বহুত আইনাহেন পানী একেবাৰে। বাগলারত দেখে আমার বাগলারত ভালকে বাগলার বাগলার তুই বাগলার। চ' ফাইনেলি আমি অন্নিবিলৰ পৰা ৰিটাৰ্ণ হ'লোঁ ঘৰৰ মুখে। এতিয়া আমি ঘৰত যাওঁ, চব লাইন বাই লাইন আহি আছোঁ। এতিয়া ঘৰত যাওঁ আৰু ভালেখিনি এনজয় কৰিলোঁ। আৰু এনেকৈ আমাৰ গাঁৱৰ মছজিদৰ লাইটৰ মানে ব্যৱস্থা কৰা হৈছে, ভালকৈ ডেক'ৰেশ্যন কৰা হৈছে। আমাৰ গোটেই কাৰ্যসূচী পুৰা আমাৰ এই এখেতে আমাৰ লিডাৰ, চব যোগাৰ কৰিছে ইয়ে। আৰু সুদূৰ গুৱাহাটীৰ পৰা আহিছে ঈদ খাবা। আৰু এটা আমাৰ চাকিল, আমাৰ চাকিল নাচাত ব্যস্ত পুৰা। जयपुर का जलवा दिखाओ ना, समंदर के तूफान में चलो उड़ने चले आसमान में। फेमस मोमो खिला देंगे तुम्हें दिल्ली के दुकान में। नंबर दो हम तुमसे बात करेंगे, जुम्मा के दिन मुलाकात करेंगे। আৰু ফাইনেলি গাইছ এতিয়া ঘৰ আহি গ'লোঁ। আৰু মানে কি ক'ম আৰু, ইমান সৰু পোৱালি হৈ মানে এনেকুৱা নাচিছে, মানে আচৰিত নাচিছে, বাপৰে বাপ কি ক'ম আৰু। চ' বহুত ৰাতি হৈছে। চ' আজি ভালে ভালে গ'ল গোটেই দিনটো। চ' ভাবিছোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, এতিয়া আৰাম কৰোঁ। দিনটো বহুত কষ্ট হৈছে, ভাবিছোঁ এতিয়া আৰাম কৰিম আৰু। চ' সকলোৱে শুই থাকক আৰু এনেকৈ মৰম দিব, সঁহাৰি দিব আপোনালোকৰ।
চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' এতিয়ালৈ আপোনাৰ সকলোকে গুড নাইট, শুভৰাত্ৰি।